দিয়ে পইতা ভাত জানৈ ৰাতিপুৱাই থালি তুমি দিবা মইনা বিছনাত জানৈ কথা পাতি পাতি কেতিয়ানো পুৱাব জানৈ জাৰৰ দীঘল ৰাতি প্ৰেমৰ নাঙলে বুকু ফালিছে মৰিমে হ'ব সো হে গাইজ কি খবৰ আপোনালোকৰ সকলোৰে আৰু মই আজি আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ এটি লিৰিকেল ভিডিঅ' এডিটিং লৈ আহিছোঁ কাইনমাষ্টাৰত আৰু আপোনালোকক কেনেকৈ কৰিবা আপোনালোকে জানিবলৈ হ'লে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু লগতে যিসকলে মোৰ এই চেনেলটো নতুনকৈ আছে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ গতিকে আহকচোন আজি এই ভিডিঅ'টো ফালে আগবাঢ়োঁ প্ৰথমতে মই এতিয়া যাম মোৰ কাইনমাষ্টাৰ এপ্লিকেশ্যনটোত তাৰপিছত মই ক্ৰিয়েট নিউত যাম তাৰপিছত মই 16:9 গৈ নেক্সট কৰি দিম তাৰপিছত মই এটা বেকগ্ৰাউণ্ড ভিডিঅ' লৈ ল'ম আপোনালোকে আপোনালোকৰ হিচাপত এটি বেকগ্ৰাউণ্ড ভিডিঅ' লৈ ল'ব পাৰে সো এতিয়া মই এই বেকগ্ৰাউণ্ড ভিডিঅ'টো লৈ লৈছোঁ সৰি মই বিচাৰি আছোঁ আৰু মোৰ বেকগ্ৰাউণ্ড ভিডিঅ'টো মই ধুনীয়াকৈ চিলেক্ট কৰি লোৱাৰ পিছত ইয়াতে আছে এইটো পাই গ'লোঁ সো এইটো মই বেকগ্ৰাউণ্ড ভিডিঅ'টো লৈ ল'লোঁ আৰু এইটো মই 29 ছেকেণ্ড বা 30 ছেকেণ্ডৰ মাজত কৰি ল'ম যাতে মানে ভিডিঅ'টো বেছি দীঘলীয়া নহয় আপোনালোকৰ যাতে চাই আমনি নালাগে যাতে আপোনালোকৰ সময়খিনি যাতে এনেই নাযায় গতিকে সেইকাৰণে মই শ্বৰ্ট ফৰ্মত আপোনালোকক দেখুৱাই দিম গতিকে আপোনালোকে মানে আপোনালোকৰ হিচাপত যিমান দীঘলৈকে আপোনালোকে লৈ ল'ব পাৰে এতিয়া মই মিডিয়াত গৈ কিনে মই এটা PNG লৈ ল'ম আপোনালোকে আপোনালোকৰ হিচাপত যিকোনো ধৰণৰ PNG আপোনালোকে লৈ ল'ব পাৰে আৰু PNG কেনেকৈ বনাই অলৰেডি মোৰ তাত ভিডিঅ' বনোৱা আছে আপোনালোকে গৈ চাই ল'ব পাৰে সো গাইজ এতিয়া মই এইটো অলপ জুম কৰি ল'ম ধুনীয়াকৈ আৰু জুম কৰি মোৰ হিচাপত মই এডজাষ্ট কৰি ল'ম তাৰপিছত এতিয়া মই চাবি অপশ্যনটোত যাম ছাইডত আনি কিনে এই চাবি অপশ্যনটোত গৈ এই ছাইডৰ পৰা এই ছাইডলৈ মই লাহে লাহে টানি আনিম আপোনালোকে আপোনালোকৰ হিচাপত ধুনীয়াকৈ এনেকৈ টানি আনিব আৰু মানে ক'ত ক'ত আপোনালোকে এই PNGটো আপোনালোকে বহাব খোজে আপোনালোকে বহাব পাৰে এইটো মই এতিয়া শেষলৈ টানি দিম হৈ গ'ল সো এবাৰ চাওক আপোনালোকে এনেকৈ আহিব আৰু এনেকৈ যাব এতিয়া এইটো মই অলপ দীঘলীয়া কৰি দিম যাতে মানে দীঘল হৈ যায় এতিয়া চাওক দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু এনেকৈ ধুনীয়াকৈ এই PNGটো লৈ ল'লোঁ এতিয়া আকৌ নেক্সট PNG এটা ল'ম আপোনালোকে আপোনালোকৰ হিচাপত নেক্সট PNG আপোনালোকে চিলেক্ট কৰি ল'ব যদি আপোনালোকৰ নিজৰ আছে নিজৰ PNG লৈ ল'ব পাৰে সো এইটো অলপ মই জুম কৰি ধুনীয়াকৈ এই ছাইডৰ পৰা আকৌ সেই ছাইডলৈ আনি ল'ম চাবি অপশ্যনটোত গৈ গ'লোঁ চাবি অপশ্যনটোত আকৌ এতিয়া মই এই ছাইডৰ পৰা এই ছাইডলৈ আনি ল'ম ধুনীয়াকৈ চাওক দেখিবলৈ যাতে ভাল হয় যাতে মানুহে আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চায় তেনেকুৱা ধৰণৰ আপোনালোকে লিৰিকেল ভিডিঅ' বনাব পাৰিব সো এইটো মই এনেকৈ আনিলোঁ আপোনালোকে আপোনালোকৰ হিচাপত লৈ ল'ব পাৰে সো এইটো হৈ গ'ল চাওক দেখিবলৈ ধুনীয়া হৈছে আৰু এতিয়া মই এইটো অলপ দীঘলীয়া কৰি দিম মই নেক্সট আৰু এটা PNG ল'ম আৰু আপোনালোকে আপোনালোকৰ হিচাপত ধুনীয়াকৈ PNG লৈ ল'ব পাৰে সো এইটো মই অলপ জুম কৰি ল'লোঁ আৰু জুম কৰি ধুনীয়াকৈ মই এতিয়া বহুৱাই ল'ম আকৌ সেইটো চাবি অপশ্যনত গৈ মানে একে ছেম টু ছেম মই হেৰি কৰি ল'ম সো এইটো PNGটো মই ধুনীয়াকৈ এই ছাইডৰ পৰা এই ছাইডলৈ আনি ল'ম আপোনালোকে আপোনালোকৰ হিচাপত ধুনীয়াকৈ বহুৱাই ল'ব পাৰে সো এইটো মই লৈ ল'লোঁ ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব তেতিয়াহে A to Z বুজি পাব আৰু সেইদিনাখন এটা কমেণ্ট আহিছিলে যে আমি ভিডিঅ'টো চালোঁ কিন্তু বুজি নাপালোঁ বন্ধুসকল বুজিবলৈ বহুত কঠিন আৰু বুজাতকৈ মানে এইটো যিটো প্ৰজেক্টটো কাম কৰাটো বহুত কঠিন এতিয়া মই ৰমেন দানহৰ গীতটো মানে ইউজ কৰিম গতিকে তেখেতৰ ফটো এখন ধুনীয়াকৈ মই লৈ ল'ম আৰু আপোনালোকে যদি আপোনালোকৰ নিজৰ মানে গান থাকে তেনেহ'লে নিজৰ ফটোখন আপোনালোকে লৈ ল'ব পাৰে আৰু যাৰ মানে যেনেকুৱা ধৰণৰ আপোনালোকৰ হিচাপত লৈ ল'ব পাৰে সো এইটো চাবি অপশ্যনত গৈ এই ছাইডৰ পৰা আহিছিলোঁ মই ধুনীয়াকৈ আনিলোঁ আৰু একদম তাত সানি দিলোঁ আৰু এইটোতে মই দীঘলীয়া কৰি দিম হৈ গ'ল এতিয়া মই সৰি ডুপ্লিকেট কৰিলে এইটো নিমিলিব কিজানি হ'লেও এবাৰ চাই লৈছোঁ ডুপ্লিকেট কৰিলেতো নিমিলিব গতিকে এইটো মই ডিলিট কৰি দিম আৰু ডিলিট কৰি কিনে মই এতিয়া আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তেখেতৰ নাম হৈছে গীতাঞ্জলি দাস তেখেতৰ ফটো এখন মই ধুনীয়াকৈ লৈ ল'ম মানে PNG এটা লৈ ল'ম সো PNG মোৰ তাত বনোৱা আছে গীতাঞ্জলি দাস বাইদেউ এয়া প্ৰথমতে পাইছোঁ এই কপি মই ধুনীয়াকৈ বহুৱাই ল'ম আৰু এই ছাইডৰ পৰা মই ৰ'টেট কৰি ধুনীয়াকৈ এই ছাইডলৈ আনি ল'ম সো হৈ গ'ল আৰু ভিডিঅ'টো যাতে দেখিবলৈ ভাল হয় যাতে মানুহে ভাল পায় তেনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' বনাবলৈ চেষ্টা কৰিব আৰু ধুনীয়াকৈ কৰি ল'লোঁ কামটো এতিয়া হৈ আছে আকৌ এই ছাইডৰ পৰা এই ছাইডলৈ মই আনি ল'ম চাবি অপশ্যনটোত গৈ ধুনীয়াকৈ চাওক দেখিবলৈ যাতে ভাল হয় হৈ গ'ল এতিয়া মই দীঘলীয়া কৰি দিলোঁ আকৌ মই নেক্সট PNG এটা ল'ম মিডিয়াত গ'লোঁ মিডিয়াত গৈ কিনে আকৌ নেক্সট PNG এটা ল'ম সৰি এইটো PNG ভাল নালাগিব মানে এই ভিডিঅ'টোৰ লগত গতিকে এইটো PNG মই ডিলিট কৰি দিলোঁ এতিয়া নেক্সট আৰু এটা মই PNG লৈ ল'ম এতিয়া কাৰ PNG লওঁ মই চাই আছোঁ ৰমেন দানহ তেখেতৰে এটি PNG লৈ ল'ম
তেখেতৰ মানে PNG-টোত দুবাৰ লৈ লৈছোঁ আপোনালোকৰ হিচাপত ধুনীয়াকৈ লৈ ল'ব পাৰে চ' এইটো মই লৈ ল'লোঁ অলপ জুম কৰি দিলোঁ ইয়াত আনি চাবি অপশ্যনত আকৌ অলপ জুমটো কমাই দিলোঁ আৰু এডজাষ্ট কৰি ধুনীয়াকৈ মই মানে বহুৱাই দিলোঁ আপোনালোকৰ হিচাপত বহুৱাই ল'ব পাৰে চ' এইটো বহুৱাই ল'লোঁ আৰু যাতে মানে দেখিবলৈ ভাল হয় ভিডিঅ'টো যাতে মানুহে চাই ভাল পায় তেনেকুৱা ধৰণৰ আপোনালোকে এডিটিং কৰিবলৈ শিকিব আৰু চাওক এইটো মানে এনেকুৱা হৈ যাব এতিয়া চ' হৈ গ'ল এতিয়া মই মিডিয়াত গ'লোঁ মিডিয়াত গৈ কিনে আকৌ মই নেক্সট PNG ল'ম আৰু নেক্সট PNG মই কি ল'ম ভাবি আছোঁ চ' এই PNG-টো মই ল'লোঁ আৰু PNG বন্ধুসকল কেনেকৈ মানে গুগলৰ পৰা ডাউনলোড কৰে যদি আপোনালোকক ভিডিঅ'লৈকে মই ভিডিঅ' বনাই দিম আপোনালোকে মাথো ভিডিঅ'বোৰ চাই কমেণ্ট কৰিব কমেণ্ট কৰিলেহে মই গম পাম আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে চ' নেক্সট PNG-টো মই ল'লোঁ কলপাত চ' কলগছৰ কলপাতখিনি ধুনীয়াকৈ মই এডজাষ্ট কৰি বহুৱাই ল'লোঁ আৰু আপোনালোকৰ হিচাপত ধুনীয়াকৈ লৈ ল'ব পাৰে চ' এইটো হৈ গ'ল হৈ যোৱাৰ পিছত মই নেক্সট গ'লোঁ আকৌ নেক্সট PNG এনেকৈ চিলেক্ট কৰিম মানে কি PNG লওঁ ধুনীয়াকৈ মই চিলেক্ট কৰি ল'ম এইটো ঘাঁহনি এই ঘাঁহনিখিনি ধুনীয়াকৈ মই এতিয়া লৈ ল'লোঁ মানে পিছত আগলৈ আনি ল'ম পিছলৈ আনি ল'ম এতিয়া মই এইটো ডুপ্লিকেট কৰি এই চাইডলৈ আনি ল'ম আৰু কি কৰোঁ আপোনালোকে চাই থাকিব তেতিয়াহে বুজি পাব এইটো চেণ্ড টু বেক আকৌ এইটো চেণ্ড টু বেক কৰি দিম এতিয়া মই চেণ্ড টু ফণ্ট এইটো অলপ এডজাষ্ট কৰি কালাৰটো ধুনীয়াকৈ ল'লোঁ আৰু এইটো যিটো শ্বেডোটো আছে শ্বেডোটো অলপ বঢ়াই দিম যাতে ক্লিয়াৰিটি আহে ধুনীয়াকৈ চ' হৈ গ'ল এতিয়া মই আকৌ নেক্সট PNG ল'ম আৰু নেক্সট PNG কি লওঁ আপোনালোকে চাই থাকিব আপোনালোকৰ হিচাপে এনেকুৱাকৈ PNG লৈ এইটো মই লৈ ল'লোঁ বৰষুণৰ মানে ডাৱৰীয়া আকাশখন ধুনীয়াকৈ এইটো লৈ ল'লোঁ আৰু লৈ কিনে ধুনীয়াকৈ চাওক দেখিবলৈ যাতে ভাল হয় আৰু এইটো এই হিচাপত মই চাবি অপশ্যনত গৈ ধুনীয়াকৈ এই চাইডলৈ আনি আছোঁ আপোনালোকৰ হিচাপত লৈ ল'ব পাৰে চ' এইটো ধুনীয়াকৈ যাতে দেখিবলৈ ভাল হয় তেনেকুৱা ধৰণৰ মই লৈ লৈছোঁ এইটো হৈ গ'ল এই চাইডলৈ আনিলোঁ চ' হৈ গ'ল অলপ জুম কৰি দিলোঁ তললৈ আনিলোঁ এতিয়া এইটো টানি দিলোঁ এতিয়া ইয়াৰ ডুপ্লিকেট এটা মই বনাম এতিয়া চাওক মানে আকাশখন যেনেকৈ উৰি আছে তেনেকুৱাকৈ লাগে ডুপ্লিকেট কৰি এইটো অলপ মই চুটি কৰি ল'ম মানে বেছি দীঘলীয়া নকৰোঁ চ' এইটো চুটি কৰি কিনে যাতে ইয়াৰ পিছে আহে একেলগত যাতে নাথাকে সেইকাৰণে মই পিছে আহিবলৈ ডুপ্লিকেট কৰি ইয়াৰ অলপ বেক কৰি দিলোঁ এতিয়া চাওক দেখিবলৈ ভাল হৈছে আৰু মই মিডিয়াত গৈ আকৌ এটা PNG ল'ম অন্য এটি PNG চ' এতিয়া মই PNG কোনটো লওঁ এইটো ৱালখন মই লৈ লৈছোঁ ধুনীয়াকৈ আপোনালোকৰ ধৰণত লৈ ল'ব পাৰে যি ল'ব খোজে চ' ৱালখন ইয়াতে মই এডজাষ্ট কৰি দীঘলীয়া কৰি দিলোঁ আৰু ইয়াৰ বেলেগ কাম নাই চ' হৈ গ'ল এতিয়া আকৌ নেক্সট PNG ল'ম নেক্সট PNG এতিয়া মই কি ল'ম ভাবি আছোঁ চ' এইখন দিলে বেছি ভাল লাগিব নে নালাগে মই ভাবি পোৱা নাই তথাপিও এবাৰ চাওঁ চেষ্টা কৰি এইটো অলপ জুম কৰি ধুনীয়াকৈ অলপ ক্ৰপিঙত গৈ কাটি ল'লোঁ চ' এতিয়া মই জুম কৰি ধুনীয়াকৈ বহুৱাই ল'ম আৰু আপোনালোকৰ হিচাপত ধুনীয়াকৈ বহুৱাই ল'ব পাৰে চ' জুম হৈ গ'ল এতিয়া মই চাবি অপশ্যনত গৈ এই চাইডৰ পৰা এই চাইডলৈ আনি ল'ম ধুনীয়াকৈ চ' চাবি অপশ্যনত আহিলোঁ এই চাইডৰ পৰা লাহে আনি থাকিম যাতে মিলে আৰু ভিডিঅ'টোৰ লগত এবাৰ চেষ্টা কৰি চাইছোঁ মানে ভাল লাগে নালাগে যদি ভাল নালাগে ডিলিট কৰি দিম চ' হৈ গ'ল আৰু কাম কৰি আছোঁ আৰু অলপমান আছে চ' হৈ গ'ল এবাৰ আপোনালোকক প্লে' কৰি ধুনীয়াকৈ দেখুৱাই দি আছোঁ চ' এইটো দীঘলীয়া কৰি ল'লোঁ অলপ চ' এইবাৰ চাওক আপোনালোকে মানে এনেকুৱা ধৰণত আহিব মানে এনেকুৱা ধৰণৰ হ'লে বেছি ভাল নালাগিব কিজানি ন বন্ধুসকল গতিকে একপি ডিলিট কৰি দিম কিজানি অলপ দীঘলীয়া কৰি চাওক মানে কিমান স্পীডত আহে কি আহে চ' এইটো ভালে লাগিছিলে হ'লেও মানে ক্লিয়াৰিটিটো ইমান হোৱা নাই মানে দেখিবলৈ যাতে মানে ভিউজটো ইমান নাহিব ভিডিঅ'টোত তথাপিও চাই লওঁ আৰু এতিয়া নেক্সট মই PNG আৰু ল'ম কি লওঁ এই ঘৰটো ল'লোঁ ঘৰটো লৈ এইটো চেণ্ড টু বেক কৰি দিম আৰু এইটো ক্ৰপিঙত গাম এতিয়া মই ক্ৰপিঙত গৈ কিনে এইটো যিটো ফেডাৰ অপশ্যন 50% কৰি কিনে এইটো আগলৈ ধুনীয়াকৈ আনি ল'ম চ' এইটো হৈ গ'ল যাতে এডজাষ্ট কৰি ভাল হয় যাতে দেখিবলৈ ভাল হয় ভিডিঅ'টো চ' এইটো ধুনীয়াকৈ লৈ ল'লোঁ আৰু ভালেই হৈছে যথেষ্টখিনি সেইটো মই ডিলিট কৰি দিলোঁ মানে ভাল লগা নাছিলে ক্লিয়াৰিটি মানে ভাল আছিলে এতিয়া মই আকৌ নেক্সট PNG ল'ম নেক্সট PNG কি ল'ম মই ভাবি আছোঁ যিটো বস্তু বেছি ভাল লাগে মই সেইটো বস্তু ল'ম এই চৰাই বাঁহ এখন মই ধুনীয়াকৈ ল'লোঁ আপোনালোকৰ ধৰণত লৈ ল'ব পাৰে চৰাই বাঁহ চ' গাইজ এইটো ধুনীয়াকৈ এডজাষ্ট কৰি মই বহুৱাই দিম আপোনালোকৰ হিচাপত ধুনীয়াকৈ বহুৱাই ল'ব পাৰে চ' হৈ গ'ল আৰু হৈ যোৱাৰ পিছত এতিয়া মই নেক্সট PNG আৰু ল'ম মানে PNG বেছিকৈ হ'লে বেছি ভাল লাগে গতিকে মানে লিৰিকেল ভিডিঅ'ৰ মেইন কথা এমিনেশ্যন PNG আৰু বেকগ্ৰাউণ্ড ভিডিঅ'টোৰ এডজাষ্টমেণ্ট এইখিনি ধুনীয়াকৈ কৰিব লাগিব এতিয়া চৰাইকেইটা মই ল'লোঁ ধুনীয়াকৈ আৰু এই চাইডৰ পৰা এই চাইডলৈ মই ধুনীয়াকৈ টানি আনিম মানে দেখিবলৈ যাতে ভাল হয় মানুহে যাতে ভাল পায় আৰু চাই গতিকে মই এই চাইডৰ পৰা এই চাইডলৈ টানি আনিছোঁ আৰু ইয়াৰ কাম হৈ গ'ল প্ৰায় আৰু এইটো এবাৰ চাওঁ চ' এইটো অলপ দীঘলীয়া চেণ্ড টু ফোন কৰিলোঁ আৰু এইটো চেণ্ড টু ফোন কৰিলোঁ এতিয়া মই সকলোবিলাক মানে চেণ্ড টু ফোন কৰি থাকিম এফালৰ পৰা যাতে মানে
ভাল হয় আৰু চেণ্ড টু ফণ্ট তাৰপিছত গীতাঞ্জলি বাৰ ফটোখন চেণ্ড টু ফণ্ট তাৰপিছত আৰু এইফালে আছে ৰমেন দানো তেখেতৰ ফটোখন চেণ্ড টু ফণ্ট কৰি ল'ম চেণ্ড টু ফণ্ট হৈ গ'ল তাৰপিছত এতিয়া ঘাঁহনি চাহনি এইবিলাক মানে গোটেইবিলাক ৱালখন চেণ্ড টু ফণ্ট কৰি ল'লোঁ তাৰপিছত ঘাঁহনিখিনি ধুনীয়াকৈ চেণ্ড টু ফণ্ট কৰি ল'ম চেণ্ড টু ফণ্ট এইখিনি চেণ্ড টু ফণ্ট তাৰপিছত যিটো আমাৰ কলগছৰ কলপাত এইটো চেণ্ড টু ফণ্ট তাৰ ওপৰত হাঁহকেইটা আছে হাঁহকেইটাও চেণ্ড টু ফণ্ট চ' আৰু ঘৰটো চাওক এতিয়া এনেকুৱা ধৰণে মই লৈ ল'ব পাৰোঁ আৰু হৈ গ'ল মানে দেখিবলৈ কেনেকুৱা হৈছে বন্ধুসকল এবাৰ জনাবচোন তাৰপিছত হৈ গ'ল এইটো চৰাই বাঁহখন অলপ সৰু কৰি ল'লোঁ এতিয়া আপোনালোকৰ মেইন কামটো আছে লিৰিকেল ভিডিঅ'টো এতিয়া লিৰিকেল ভিডিঅ'টো আপোনালোকে বনাব লাগিব চ' লিৰিকেল ভিডিঅ' মই কেনেকৈ বনাওঁ আপোনালোকে যাব লাগিব পিকচাৰ্ট এপ্লিকেশ্যনটোত আৰু পিকচাৰ্ট এপ্লিকেশ্যনটোত গৈ আপোনালোকে লিৰিকেল ভিডিঅ'টো বনাই ল'ব পাৰে আৰু মই গানটো এটা লৈ ল'লোঁ আৰু গানটো এডজাষ্ট কৰি মানে ক'ৰ পৰা লাগে গানটো মই এবাৰ চিলেক্ট কৰি চাই ল'ম যাতে মানে য'ৰ পৰা ভাল হয় দেখিবলৈ তোৰ পৰাই মই লৈ ল'ম সিমানৰ পৰাই চ' এয়া এতিয়া মই গানটোখিনিৰ পৰা চিলেক্ট কৰি ল'ম চ' গানটো মই এইখিনিৰ পৰা চিলেক্ট কৰি কাট আউট কৰি ল'লোঁ আৰু কাট আউট কৰি ধুনীয়াকৈ এই চাইডৰ পৰা এই চাইড আনিলোঁ 3 কৰি কিনে হৈ গ'ল আৰু এনেকুৱা ধৰণে মোৰ গানটো চিলেক্ট হৈ গ'ল আৰু এতিয়া মই লিৰিকেল ভিডিঅ'ৰ কাৰণে মই যাম পিকচাৰ্টত চৰি পিক্সেল লেবত আৰু পিক্সেল লেবত গৈ কিনে মোৰ লিৰিক্সটো মই আগতে লিখি ল'ম আৰু কেনেকৈ লিখোঁ আপোনালোকে এবাৰ চাই থাকিব আপোনালোকক অলপ জাষ্ট দেখুৱাই দিম আপোনালোকে কৰিব পাৰিব চ' এইটো ভিডিঅ' এতিয়া এইটো কাট আউট কৰি ধুনীয়াকৈ বহুৱাই ল'ম হৈ গ'ল এতিয়া মিডিয়াত গৈ মই আৰু এটা বস্তু লৈ ল'ম চ' মিডিয়াত পৰা গৈ এতিয়া মই এই গছ নাৰিকল আৰু কলপাত ধুনীয়াকৈ আছে একেলগত ধুনীয়াকৈ লৈ ল'ম যাতে দেখিবলৈ ভিডিঅ'টো ভাল হয় চ' এইটো হৈ গ'ল এতিয়া আৰু ওপৰত মানে কিছুমান গছৰ পাত লৈ ল'ম দেখিবলৈ যাতে ভাল হয় ভিডিঅ'টো বন্ধুসকল বাৰে বাৰে কৈ আছোঁ আপোনালোকক তাৰ কাৰণে আপোনালোকে বেয়া নাপাব মানে কিবা এটা বস্তু কৰাৰ আগত ভালদৰে কৰিব লাগে নকৰিলে নাই গতিকে চাওক এনেকৈ বহুৱাই ল'লোঁ আৰু বন্ধুসকল আপোনালোকেও পাৰিব ইয়াৰ নোৱাৰা কোনো কাৰণে নাই আপোনালোকেও পাৰিব চ' এতিয়া মই এই চৰি এইটো নহয় চিলেক্ট কৰি লৈ আছোঁ মই কোনটো লাগে আৰু কোনটো লওঁ মই ভাবি আছোঁ এইটো হয় নেকি এই চৰাইটো লৈ লওঁ চৰাইটো আগতে ধুনীয়াকৈ এডজাষ্ট কৰি ইয়াত বহুৱাই লওঁ যাতে মানে ভিডিঅ'টো ক্লিয়াৰ আহে দেখিবলৈ ভাল হয় চ' তেনেকুৱা হিচাপত মই লৈ ল'ম আপোনালোকে আপোনালোকৰ হিচাপত ধুনীয়াকৈ লৈ ল'ব পাৰে এইটো অলপ ৰ'টেট কৰি ধুনীয়াকৈ ইয়াত বহুৱাই ল'লোঁ হৈ গ'ল ইয়াৰ কাম চ' দীঘলীয়া কৰি দিলোঁ হৈ গ'ল বাছ চ' এতিয়া নেক্সট আৰু গ'লোঁ মই নেক্সট PNG কি লওঁ আৰু কি নলওঁ এইটো গছৰ পাত চৰিটো ডিলেট এইটো নহয় চ' ডাউনলোডছত গৈ কিনে এইটো পাই গ'লোঁ এইটো লৈ ল'লোঁ এতিয়া মই এডজাষ্ট কৰি ধুনীয়াকৈ আপোনালোকেও পাৰে এনেকৈ চ' এইটো সৰু কৰি ল'লোঁ অলপ আৰু সৰু কৰি মই ধুনীয়াকৈ ইয়াতে বহুৱাই ল'লোঁ আৰু বহুৱাই লোৱাৰ পিছত ডুপ্লিকেট কৰি মই ছাইডত আনি ল'লোঁ আৰু এটা মই ইয়াতে বহুৱাই দিম চ' ইয়াৰ কাম হৈয়ে গ'ল প্ৰায় চ' এতিয়া চাওক দেখিবলৈ মানে বহুত ধুনীয়া হৈছে নহয় জানো বন্ধুসকল আৰু কেনেকুৱা হৈছে ভিডিঅ'টো এবাৰ জনাবচোন কমেণ্ট কৰি আপোনালোকে আজিকালি কমেণ্ট নকৰে শ্বেয়াৰ নকৰে ভিডিঅ'বোৰ এতিয়া মই পিক্সেল লেবত যাম পিক্সেল লেবত গৈ মোৰ যিটো লিৰিক্স আছে লিৰিক্সটো মই ধুনীয়াকৈ লিখি ল'ম আপোনালোকে আপোনালোকৰ হিচাপত লৈ ল'ব পাৰে আৰু অসমীয়া আখৰ কেনেকৈ ডাউনলোড কৰে আপোনালোকক অলৰেডি ভিডিঅ' বনোৱাই আছে আপোনালোকে চাই ল'ব চ' আয়ে দিলে পইতা ভাত চ' এনেই আপোনালোকক দেখুৱাই আছোঁ পইতা ভাত চ' এইটো মই লিখি ল'লোঁ আয়ে দিলে পইতা ভাত জানৈ চ' এইটো লিখি ল'লোঁ লিখি লৈ কিনে এতিয়া মোৰ টেক্সটটো মই চিলেক্ট কৰি ল'ম যোনটো আখৰ লাগে মই এইটো চিলেক্ট কৰি ল'ম চ' এতিয়া আৰু এইটোত গৈ কিনে মই চাইজটো ইউটিউব থাম্বনেইল কৰি ল'ম আৰু কালাৰটো গৈ কিনে ব্লেক কৰি ল'ম চ' হৈ গ'ল আৰু এতিয়া মই ইয়াতে লিখিম ধুনীয়াকৈ এইটো টানি ল'লোঁ আৰু টানি কিনে এতিয়া মই এইটো লিখিলোঁ আয়ে দিলে পইতা ভাত জানৈ চ' আখৰটো ভাল আখৰ এটা মই লৈ ল'ম যাতে ভাল আহে চ' এইটো ভাল লাগিছে আয়ে দিলে পইতা ভাত জানৈ চ' এতিয়া ইয়াতে গ'লোঁ এইটো গৈ কিনে অলপ টানি দিলোঁ তললৈ আৰু টনাৰ পিছত এইটো মই অলপ ৰ'টেট কৰি ল'ম ইয়াত ল'লে বেছি ভাল নালাগিব গতিকে মই অলপ মাজলৈ আনি ল'ম চাগে চ' চাই লওঁ তাৰপিছত এইটো মই অলপ ৰ'টেট কৰি ল'লোঁ ৰ'টেট কৰি কিনে এতিয়া মই ছেভ কৰি ল'ম আপোনালোকে আপোনালোকৰ ধৰণত ছেভ কৰি লৈ ল'ব পাৰে চ' ছেভ কৰি লৈ ল'লোঁ চ' মোৰ এতিয়া গোটেইখিনি হৈ গ'ল হৈ যোৱাৰ পিছত এতিয়া মই কাইনমাষ্টাৰত আহিলোঁ আহি কিনে গোটেইখিনি মই লিখিলোঁ তাৰপিছত 16:9 গৈ এই মানে যিখিনি আখৰ মই লিখিছিলোঁ গোটেইখিনি মই A to Z লৈ ল'ম আৰু লৈ লোৱাৰ পিছত মই ইয়াতে কিছুমান এনিমেশ্যন দি দিম এফেক্টছ আপোনালোকেও লৈ ল'ব পাৰে চ' এয়া হৈ গ'ল চিলেক্ট কৰিলোঁ
আচলতে ফাৰ্ষ্ট অটো মই ডিলিট কৰি দিম ফাৰ্ষ্ট অটো মানে দৰকাৰ নাই এতিয়া মই ইয়াতে গৈ ধুনীয়াকৈ বেক আউট ল'লোঁ তাৰপিছত লৈ কিনে ইয়াতে মই এতিয়া এমিনেশ্যন দিম কিছুমান আপোনালোকৰ ধৰণত এমিনেশ্যন লৈ ল'ব পাৰে এইটো অলপ দীঘলীয়া কৰি লওঁ ছুটি হ'লে মানে নহয় চ' দীঘলীয়া কৰি ল'লোঁ আৰু লৈ কিনে এতিয়া ইয়াতে এমিনেশ্যন দিম আপোনাৰ মানে ভিডিঅ'টোত এমিনেশ্যন দিব পাৰে চ' আখৰবিলাক এনেকুৱা আহিব চ' হৈ গ'ল মই গান ছিলেক্ট কৰিলোঁ মোৰ গোটেইখিনি হৈ গ'ল A to Z মই এমিনেশ্যন দি ল'লোঁ এতিয়া এই ভিডিঅ'টো মই এক্সপৰ্ট কৰি ল'ম আচলতে এনেকুৱা ধৰণত আহিব যেটো আমাৰ অৰিজিনেল ভিডিঅ' চ' আমাৰ লিৰিক্সটো এনেকৈ আহিব চ' লিৰিকেলটো মানে ধুনীয়াকৈ বনাওঁ মানে দেখিবলৈ যাতে ভাল হয় আৰু এনেকুৱা ধৰণৰ মানে লিৰিকেল হয়তো ভিডিঅ' অসমত ইমান বনোৱা নাই আপোনালোকে নতুন ষ্টাইলত বনালে নিশ্চয় আপোনালোকৰো ভিউজ আহিব মানুহে চাব ভাল পাব চ' এইটো এক্সপৰ্ট কৰি ল'লোঁ আৰু আপোনালোকৰ হিচাপত এক্সপৰ্ট কৰি ল'ব চ' এক্সপৰ্ট হৈ গ'ল মোৰ এক্সপৰ্ট হোৱাৰ পিছত এতিয়া মই কাইনমাষ্টাৰত যিটো আগৰ প্ৰজেক্ট আছিলে সেই প্ৰজেক্টটোত মই গ'লোঁ আৰু যিহেতু মোৰ এই প্ৰজেক্টটো বহুত দীঘলীয়া হৈছে গতিকে অলপ লেট কৰিছে চ' এতিয়া আহি গ'ল ধুনীয়াকৈ অহাৰ পিছত এতিয়া মই মিডিয়াত যাম অলপ দীঘল কৰি লওঁ এইটো বেকগ্ৰাউণ্ড ভিডিঅ'টো অলপ দীঘল কৰি ল'লোঁ যিহেতু মোৰ লিষ্টটো অলপ দীঘল হৈছে চ' দীঘল কৰি কিনে এইটো ধুনীয়াকৈ গোটেইখিনি মই এতিয়া দীঘলীয়া কৰিম চ' দীঘলীয়া কৰি কিনে এতিয়া ধুনীয়াকৈ মই লৈ ল'ম আৰু ইয়াৰ কাম পাই হৈয়ে আছে চ' এতিয়া হৈ গ'ল এইটো ধুনীয়াকৈ আৰু আপোনালোকক আজি A to Z ভইচ অভাৰ কৰিছোঁ বন্ধুসকল এতিয়া মই অডিঅ'টো ডিলিট কৰি ল'ম ডিলিট কৰি মই মিডিয়াত গ'লোঁ মিডিয়াত গৈ কিনে যিটো মোৰ ভিডিঅ' আছিলে এইমাত্ৰ বনোৱা এক্সপৰ্ট কৰা এইটো মই ৰিচাৰ্জ কৰি ল'ম চ' এইটো কাটি কিনে ধুনীয়াকৈ মই ৰিচাৰ্জ কৰি ল'ম চ' ইয়াতে কাটি দিম এতিয়া গৈ কিনে ইয়াতে কাটি দিলোঁ আৰু এইটো মই ৰিচাৰ্জ কৰি ল'ম ফাৰ্ষ্টতে আনি কিনে এতিয়া ৰিচাৰ্জ কৰি ল'লোঁ তাৰপিছত এতিয়া মই যাম ব্ৰেণ্ডিঙত গৈ কিনে এইটো স্কিন কৰি ল'ম স্কিন অপশ্যনটো হৈ গ'ল আৰু আপোনালোকে চাওক এবাৰ ধুনীয়াকৈ আপোনালোকক এবাৰ প্লে' কৰি দেখুৱাই দিছোঁ আপোনালোকে চাই থাকিব এয়া চাওক এনেকুৱা ধৰণে আহিব আমাৰ মানে হেৰিটোত ভিডিঅ'টো এনেকুৱা ধৰণে হ'ব নতুন ষ্টাইলৰ আৰু মানে ইয়াতকৈ যদি আপোনালোকক ভাল কিছুমান লিৰিকেল ভিডিঅ' আপোনালোকে চাই থাকিব বিচাৰে কেনেকৈ এডিট কৰে কি কৰে গোটেইখিনি আপোনালোকে চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মই আপোনালোকক ভাল কিছুমান ভিডিঅ' দিম এতিয়া মই ইয়াতে গৈ কিনে কি কৰিম মোৰ মিডিয়াত যাম মিডিয়াত গৈ কিনে মোৰ যিটো চেনেল লগ'টো এবাৰ মই ইয়াতে ধুনীয়াকৈ বহুৱাই ল'ম আপোনালোকৰ চেনেলৰ লগ'টো ধুনীয়াকৈ বহুৱাই ল'ব পাৰে চ' এইটো এডজাষ্ট কৰি মই ধুনীয়াকৈ ইয়াত বহুৱাই ল'লোঁ আৰু যিটো মোৰ নামটো ইয়াতে মই লিখি দিম মানে মনোজ কলিতা যাতে কোনেও মানে এই ভিডিঅ'টো কপি কৰিব নোৱাৰে মানে আজিকালি কপি কৰা বহুত আছে আৰু কষ্ট কৰে কোনোবাই ফল পায় গতিকে ময়ো আগতে এনেকুৱা কৰিছিলোঁ কিন্তু এতিয়া মই গম পাই কিনে এতিয়া মই নিজে মানে নিজৰ কিছুমান ভিডিঅ'বোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চ' এইটো হৈ গ'ল হৈ যোৱাৰ পিছত এতিয়া আৰু এটা বস্তু কি লওঁ চ' জাবিটো ল'লোঁ জাবিটো লৈ কিনে এইটো অলপ সৰু কৰি ল'লোঁ সৰু কৰি কিনে এতিয়া মই যাম ইয়াৰ ব্ৰেণ্ডিঙত গৈ কিনে অভাৰলে কৰি ল'লোঁ অভাৰলে কৰি কিনে এতিয়া মই এইটোত যাম অভাৰেল চ' অভাৰেল কৰি কিনে এইটো কাউণ্টাৰ এইটো কৰি লওঁ ধুনীয়াকৈ চেণ্টটো বেক কৰি ল'লোঁ হৈ গ'ল এতিয়া ভিডিঅ'টো দেখিবলৈ আৰু ভাল হ'ব গতিকে বন্ধুসকল আই হোপ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে আৰু যিসকলে ভাল পাইছে এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কিয়নো আপোনালোকেও এনেকুৱা ধৰণৰ ভিডিঅ' এডিট কৰিব পাৰিব কম সময়ৰ ভিতৰত অকল কাইনমাষ্টাৰত আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল আপোনালোকে মোৰ এই চেনেলটো আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ সদায়ে পাই থাকিব গতিকে আজিলৈ ইমানেই বাই বাই আকৌ পুনৰ লগ পাম ধন্যবাদ